তো নমস্কাৰ বন্ধুসকল, অসম পুলিচৰ যিটো চাকৰি হৈ গ'ল আৰু সকলে আবেদন কৰিছে সিহঁতৰ এটা নটিচ আহিছে যে বহুতৰে এনেকুৱা নটিচ আহিছে যোনটো যে কম্পিউটাৰ চাৰ্টিফিকেটটো ফেক বুলি। তো কি হয়, যিসকলেতো ভুল কৰিলে কিছুমান। তো এতিয়া মেইন কথাটো হ'ল আপুনি যেতিয়া কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই তো আপুনি চেক কৰি চাইনে কম্পিউটাৰ চাৰ্টিফিকেটখন ৰিয়েল নে ফেক। যদি আপুনি চেক কৰি নাচায় তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰব্লেমত পৰিব পাৰে। আৰু এতিয়া কি হৈছে, কম্পিউটাৰ চাৰ্টিফিকেটখন মানে চৰকাৰী চাকৰি যদি আপুনি এনেকুৱা এপ্লাই কৰোঁতে আপুনি আপলোড কৰে দেন আপোনাৰ এক্সট্ৰা মাৰ্ক পায় কম্পিউটাৰ চাৰ্টিফিকেটখনৰ কাৰণে, আৰু সেইটো মানে কম্পালচাৰি কৰি দিছে। তো তাৰ কাৰণে আপুনি কম্পিউটাৰ চাৰ্টিফিকেট উলিয়াই লয় আৰু আপুনি একো ভেৰিফাই কৰি নাচায়, দেন আপুনি যেতিয়া এপ্লাই কৰি দিয়ে তেতিয়া আপলোড কৰি দিয়ে, আৰু তেতিয়া পিছত আপোনাৰ এই প্ৰব্লেমটো আহে। যিখিনি এতিয়া সেই প্ৰব্লেমবোৰ আহিছে বহুতৰে, আৰু সেই প্ৰব্লেমটোৰ কাৰণে বহুতৰ এতিয়া চাকৰি মানে অহা যোৱা অৱস্থাত আৰু হাতৰ পৰা গুচি যোৱা অৱস্থাত। তো আপুনি যাতে এনেকুৱা ভুলটো নকৰে, তো আপুনি এখন চাৰ্টিফিকেট যেতিয়া লয় কম্পিউটাৰ চাৰ্টিফিকেটখন, তো আপুনি কোনবোৰ বস্তু চাব তাত। তো মই আপোনালোকক দেখুৱাই দিছোঁ। তো এতিয়া যে মই আপোনালোকক মোৰ চাৰ্টিফিকেটত দেখুৱাই দিছোঁ, তো মোৰ ইয়াতে দুখন চাৰ্টিফিকেট আছে, এখন প্ৰাইভেটৰ আৰু এখন চৰকাৰী। তো এইখন মোৰ 3 মান্থৰ আছিলে চৰকাৰী, এইখন চৰকাৰী এটা স্কিম আহিছিলে PMKVY। তো মই তাৰ পৰা এখন চাৰ্টিফিকেট পাইছিলোঁ কম্পিউটাৰ চাৰ্টিফিকেট। আৰু এইখনত আপুনি যদি চাই চাৰ্টিফিকেটখন, এইখনতো চৰকাৰী, এইখনত একো টেনশ্যনে নাই। আপুনি তথাপিও আপুনি যদি ইয়াতে ৱেবছাইট আছে, ৱেবছাইটবোৰ থাকে, চাৰ্টিফিকেটবোৰৰ ৱেবছাইট থাকে। আপোনালোকক মই এক্সাম্পলবোৰ কৈছোঁ যে আপুনি প্ৰাইভেট ইনষ্টিটিউটবোৰ ল'লেও সেনেকুৱা ধৰণৰ থাকে। তো ইয়াতে বাৰক'ড আপোনালোকে পাব পাৰে। বাৰক'ডটো গুগলত স্কেন কৰি ইয়াত ডিটেইলছটো চাব পাৰে, বা আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা থাকিব, সেইটো নম্বৰটো আপোনালোকে চাৰ্চ কৰি চাব পাৰে। বা আপোনালোকে ৱেবছাইটটোত মেইনলি গৈ যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰে তেতিয়া আপুনি ভালদৰে ভেৰিফাই কৰিব পাৰিব। আৰু এইখন হ'ল এখন প্ৰাইভেট ইনষ্টিটিউটৰ যোনখন। আৰু এটা কথা মনত ৰাখিব, যেতিয়া প্ৰাইভেট ইনষ্টিটিউটবোৰ চাই সেইটো চাব যে আণ্ডাৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ হয় নে নহয়, সেইটো মষ্ট ইম্পৰ্টেণ্ট। তাত ISO চাৰ্টিফাইড হ'ব লাগিব, ISO চাৰ্টিফাইড নম্বৰ থাকিব। তো আৰু ইয়াতে চাওক, মই এইটো এটা 1 উইক অন জব ট্ৰেইনিং কৰিছিলোঁ, আৰু এইটো এটা মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছে, এইটো মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এইটো নম্বৰ যদি আপোনালোকে চেক কৰে দেন আপুনি মোৰ ডিটেইলছবোৰ পাই যাব, মই কিমান দিন কি কৰিছোঁ সকলোবোৰ কথা। আৰু আপোনালোকে ইয়াতে ৱেবছাইট দেখিছে, ৱেবছাইটত গৈ যদি মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বা এনেকুৱা চেক কৰি চাই আপোনালোকে এই ইনষ্টিটিউটৰ বিষয়ে প্লাছ মোৰ এটেণ্ডেঞ্চ সকলোবোৰ কথা আপোনালোকে ভালদৰে বুজি মানে গম পাই যাব। তো এনেকৈ আপুনি ইনফৰ্মেশ্যনবোৰ উলিয়াব পাৰে। আৰু আপুনি যদি যিকোনো এখন ইনষ্টিটিউটৰ পৰা এখন চাৰ্টিফিকেট লৈছে, আৰু চাৰ্টিফিকেটখনত আপুনি ISO চাৰ্টিফাইড হয় নে নহয় সেইটো কথা মনত ভালদৰে চাব। প্লাছ আপুনি বাৰক'ড পাব, বাৰক'ডত স্কেন কৰিব, আপুনি ৱেবছাইট পাব, ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰিব, আৰু তেনেকৈ আপোনালোকে ভেৰিফাই কৰিব। আপোনালোকে নিশ্চয় বুজিলে। আপোনালোকে সেইকেইটা বস্তু আপোনালোকে চাব, ISO চাৰ্টিফাইড হয় নে নহয়, আপুনি বাৰক'ড পাব, বাৰক'ডত স্কেন কৰি চাব। তো মই এতিয়া আপোনালোকক এখন চাৰ্টিফিকেট দেখুৱাইছোঁ, যোনখন যেতিয়া আপোনালোকে চাৰ্টিফিকেটবোৰ ভেৰিফাই কৰিব যায়, তো এতিয়া কি কৰে, অনলাইন ডাইৰেক্ট বাৰক'ডটোত স্কেন কৰে আৰু আপোনাৰ সকলোবোৰ ডিটেইলছ ওলাই আহে তেতিয়া। তো সেনেকৈ বহুতৰ ফেক বুলি আহিছে, বাৰক'ডটো স্কেন কৰাৰ পিছত সেনেকুৱা এখন মই চাৰ্টিফিকেট দেখুৱাইছোঁ, এইখন চাৰ্টিফিকেট। তো এইখন ফেক বুলি আহিছিলে বাৰক'ডটো স্কেন কৰাৰ পিছত, আৰু ইয়ে ৰিজেক্ট কৰিছিলে। তো এনেকুৱা ধৰণৰ যাতে প্ৰব্লেমবোৰত নপৰে আপুনি, তো প্ৰথমতে চাৰ্টিফিকেটখন লওঁতে এইবোৰ বস্তু আপোনালোকে ভালদৰে চেক কৰি চাব, তেতিয়াহ'লে আপুনি ইন ফিউচাৰ এনেকুৱা প্ৰব্লেমবোৰত নপৰিব। তো আশা কৰোঁ ভিডিঅ'টো বহুতে আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব, আৰু কিবা যদি কথা এটা শিকিব পাৰে তেনে চেনেলটো এবাৰ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।